হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভালেই। পিছে মোৰো ভালেই দেই। আৰু আপোনালোক সকলোকে মোৰ এটা লং ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰবাৰ মানে বহুত দিন হ'ল দেই মই লং ভিডিঅ' দিয়া নাই। শ্বৰ্ট ভিডিঅ' দিওঁ মাজে মাজে। আজি ভাবিছোঁ এটা লং ভিডিঅ'কে দিওঁ ঘৰৰ পৰা, যিহেতু মাৰ ঘৰত আছোঁ। গৰমটো খুবেই বেছি পৰিছে, আপোনালোকৰ ফালেও নিশ্চয় পৰিছে চাগে। তো এই গৰমততো মই বেলেগ ক'তো গৈ ভিডিঅ' দিব নোৱাৰোঁ তেনেকৈ। তো ভাবিছোঁ আজি ঘৰৰ পৰাই মই ভিডিঅ'টো দিওঁ, তো আপোনালোকে চাই যাব। বিশেষ একো নাই দেই, ঘৰত থাকি মই কি কৰোঁ তাকে আপোনালোকক অকণমান মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো চাই যাওক মোৰ ভিডিঅ'টো, আৰু যদি চাই ভাল পায় তেনে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। তো ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ, লেটছ গ'। আৰু গাইজ এইফালে কি খাই আছোঁ জানেনে? ইফালৰ পৰা আকৌ ভাইটিয়ে মোক জোকায়ো আছে দেই। এয়া গাখীৰ খাই আছোঁ, আইতাই আনি দিছে। আৰু একদম বিচনী মাৰি আছোঁ দেখিছেনে? যিহেতু কাৰেণ্টটো গৈছিল, একদম বহুত বেছি গৰম পৰিছে। আৰু এইফালৰ পৰা আইতাই আকৌ কলপাত আনিছে, কঁঠাল কাটে হেনো। কঁঠাল এটা আছিলে পকিছে বোলে, আইতাই ক'লে তাকে কাটোঁ। মই বোলো এয়া গৰম আৰু কঁঠাল কি ক'বা আৰু, উপায় নাই। একদম গৰমত আমাৰ বিলাই নাই, কাৰেণ্টটো অহা নাই, ইমান বেছি গৰম লাগিছে গাইজ। ফাৰ্ষ্ট আইতাই আনিছিলে প্লেট আৰু বাতি। তো মই ক'লোঁ কি প্লেট আৰু বাতিৰ কোনো প্ৰয়োজন নাই গাইজ, কাৰণ যদি তাত খাওঁ লেতেৰা হ'ব, লেতেৰা হ'লে ধুব লাগিব ময়েই। তো আইতাক ক'লোঁ কলপাত আন, কলপাততে খোৱাটো বেষ্ট হয়নে গাইজ? আৰু এইফালে কমেণ্ট দিছে বাচন বোলে মই কেতিয়া ধুওঁ। এতিয়া ধোৱা নাই, কিন্তু বিয়া নোহোৱাৰ আগতে ময়ে ধুইছিলোঁ। এতিয়া অকণমান ঘৰলৈ আহিছোঁ যে আৰাম বিচাৰোঁ। আৰু এইফালে এয়া দেখিছেনে দিছে আমাক। তো খাওঁহে, বাওঁহাতে খাইছোঁ গাইজ। মিঠা আছে গাইজ, বহুত মিঠা আছে। গছতে পকাল যে সেইকাৰণে। আৰু এনেদৰে আমি সকলোৱে একেলগে বহি কঁঠাল খোৱাত ব্যস্ত। ইটোৱে সিটোক জোকায়ো আছে দেই মাজে মাজে, মানে খোৱাৰ মাজতে জোকাই আছে। আৰু গৰমটোতো গম পাইছে আৰু কেনেকুৱা। কঁঠাল চঠাল খাই মেলি গৈ গ'ল। আমাৰ টিকলিও ঘৰলৈ গৈছে গা ধুবলৈ। আৰু এইফালে দেখিছেনে একদম ফেনখন লগাই মুখৰ আগত লগাই লৈ পেলাই ফেনৰ ওচৰতে মানে বহিছোঁ। উপায় নাই, গৰম বহুত বেছি পৰিছে। তো চাই যাওক, আৰু ভিডিঅ'টোত কি মই দেখাব পাৰোঁ মই দেখাই যাম, যাতে আপোনালোকে চাই ভাল পায়। চাই যাওক ভিডিঅ'টো। এতিয়া 1টা বাজিছে, দুপৰীয়া 1টা। তো ভাবিছোঁ অকণমান শুই লওঁ, যিহেতু এইটো খোৱা টাইম ন মোৰ, মানে দিনটোত অকণমান হ'লেও মই শুলে মানে অকণমান ভাল লাগে দিয়কচোন। সদায় শুই থাকোঁ ন, মানে এদিন নুশুলে কিবা টোপনি লাগি থাকে। তো ভাবিছোঁ অলপ শুই লওঁ, শুই লৈ পেলাই উঠি পেলাই আকৌ মই ভিডিঅ'টো ষ্টাৰ্ট কৰিম গাইজ। শুম বুলি লৈছিলোঁ, খুব মানে আধা ঘণ্টামানহে শুব পাৰিলোঁ, তাতকৈ বেছি শুবলৈ নোৱাৰিলোঁ, যিহেতু বহুত বতাহ মাৰি আছে। একদম বতৰ ক'লা হৈ আহিছে চাওকচোন। দেখিছেনে একদম বতৰ ক'লা হৈ আহিছে। মানে যেতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ আপোনালোকে গম পাইছে কিমান গৰম, মই ঘামি গৈছোঁ। ফেনৰ তলত বহি ভিডিঅ' বনাইছোঁ, আৰু এতিয়া দেখিছে একদম ঠাণ্ডা ঠাণ্ডা বতাহ। যি নহওক এনেকুৱা গৰমত থাকাত থাকি এজাক ভালকৈ ডবলকৈ বৰষুণ দিয়াই ভাল হয়নে? অথচ মানুহখিনিয়ে শান্তি পাব। তো দেখিছেনে বতৰটো, কিমান দিনৰ মূৰত যে বতাহ অকণ মানে এনেকুৱা বতৰ কৰিছে। আপোনালোকক অকণমান ভালকৈ মই দেখাই দিছোঁ দেই বতৰটো। চাৰিওফালে চাওকচোন কেনেকুৱা মানে আন্ধাৰ হৈ আহিছে হয়নে? মই আছোঁ এয়া, বৰষুণ আহিব ন। আমাৰ আকৌ ইফালে বাইদেৱে কাপোৰ মেলিছেহে, বতাহতে কাপোৰ শুকাব গাইজ। ৰ'দত কাপোৰ শুকোৱা নাই যে, তো বতাহত কাপোৰ শুকাবলৈ আমাৰ বাইদেৱে কাপোৰ মেলি আছে। ভালকৈ দেখাই দিছোঁ। তো গাইজ এয়া বাৰী চাৰি লৈ ৰেডি। কি কৰিম গম পাইছেনে? মধুৰিআম পাৰিম, বেছি লগা নাই, মানে 2টামান আছে ডাঙৰ ডাঙৰ, তথাপিও খাবলৈ হোৱা নাই। আৰু আজি আমাৰ ভাইটিয়ে বৰ্ত পালিছে গাইজ সোমবাৰ। তো ভাবিছোঁ তাক এটা মই মধুৰিআমকে পাৰি খুৱাওঁ হয়। এইফালে আকৌ ভাইটিৰ কাৰণে মই মধুৰিআম পাৰিব লৈছোঁ দেই, যিহেতু সি আজি দিনটো লঘনে আছে। কাৰণ শাওনৰ প্ৰথমটো সোমবাৰ সি ব্ৰত
পালিছে তো তাৰ কাৰণে আনিছোঁ এটা পালোঁ যেন তেন তাক দিছোঁ খাবলৈ সি আকৌ তাৰ ভাগৰ পৰা মোক এফাল দিছে কৈছে আৰু নাপাৰিবি এইফালেকে খা তই এফাল মই খাওঁ আৰু মই খাই চাইছোঁ যিহেতু ঘৰৰে হয় ন খাবলৈ কিন্তু মিঠা আছে বহুত মিঠা তো আমি একদম মধুম খোৱাত ব্যস্ত গছৰে হয় ন নিজৰ ঘৰৰ গছৰ তো মিঠা আছে মানে আমি ঘৰৰ মানুহখিনি মিঠা যে সেইকাৰণে মধুমটোও মিঠা গাইছে আমাৰ কিন্তু আমাৰ ঘৰত আকৌ চব মিঠা মানুহ নহয় আকৌ কিছুমান টেঙা মানুহো আছে নকওঁ আমাৰ নাম মেনশ্যন নকৰোঁ আকৌ সেয়া দেই এয়া মোৰ জেৰক্স কপি এজনী হৈছে মোৰ জেৰক্স কপি দে গাইজ মোৰ একেবাৰে মোৰ যিখিনি গুণ মোৰ যিখিনি ঢং মোৰ যিখিনি ষ্টাইল গাইজ মানে মই গোটেই মানুহজনীয়ে জেৰক্স কপি হ'ল তাই এইফালে আকৌ আমাৰ হিৰোৱে ফুল পুলি ৰোৱাত ব্যস্ত এইফালে আকৌ টিকলিয়ে ভাতটো খাই আছে দেই টাইম আৰু আবেলি টাইম মানে বতৰটো অলপ ঠাণ্ডা কৰিছে সেইবাবে আহি চোতালত অলপ বহিছোঁহি এইফালে কৃষ্ণ আৰু মাইনাক লগত লৈ পেলাই দিনটো গৰম বুলিয়ে গ'ল আপোনালোকে দেখিছে ভিডিঅ'টো ষ্টাৰ্ট কৰিব পৰা বুলি আধালৈকে কিমান মানে গৰম আৰু আপোনালোকক দেখাইছিলোঁ কেনেকৈ মানে বতৰ ক'লা হৈ আহিছিলে বৰষুণ দিব বুলি কৈছিলোঁ কিন্তু বৰষুণ তেনে কোনো নহ'লে এক টোপালো পানী নপৰিলে ওপৰৰ পৰা গাইজ তো এতিয়া কৃষ্ণ আৰু মাইনালৈ চাওকচোন দুটাই কাজিয়া কৰি আছে ইমান ধুনীয়াকৈ আছে ন তো গাইজ এতিয়াহে একদম শান্তি নিচিনা লাগিছে কাৰণ কিয়নো এতিয়া কোনো ৰ'দ নাই ধুনীয়াকৈ ঠাণ্ডা ঠাণ্ডা আৰু এফালে সিহঁত দুটা যাব নোখোজে তাই দেখিছেনে তেহেঁতক টানা আজোৰা কৰি আছে গাইজ সিহঁতৰ তাৰ নখটো কিন্তু দীঘল হৈছে দেই চৰাই দুটা একদম পূৰা নখ মোৰ গাতে লাগি গৈছে সেইফালে এয়া বাইদেউ মন্ত্ৰীয়ে লৈ আছে আৰু ভাইটিয়ে সন্ধিয়া টাইমত ধূপ জ্বলাই আছে মই মনে মনে কৰিছিলোঁ ভিডিঅ'টো সি দেখা নাপাওক বুলি কিন্তু সি দেখা পালে আৰু দেখা পাই পেলাই দেখিছেনে সি কেনেকৈ লুকাই গৈছে সি ইমান এটা ভাল নাপায় এনেকৈ ভিডিঅ' বনাই তথাপিও মই মনে মনে কৰোঁ আৰু এয়া চাহ ভাইটিয়ে কৈ আছে চাহ বনা তাৰ ভোক লাগিছে এয়া হৈছে অৰিঅ' বিস্কুট মই চবতছে ভাল পাওঁ অৰিঅ' বিস্কুট মানে মোৰ ফেভাৰেট আৰু দেই আৰু যিসকলে খাই ভাল পায় জানেই ন অৰিঅ' বিস্কুটৰ টেষ্টটো মানে ইমান ভাল লাগে আৰু চবকে চাহ দিছোঁ ভাইটিকো দিছোঁ আৰু আইতাকো দিছোঁ আৰু এয়া মোৰ চবেই মানে নিজৰ নিজৰ ৰুমত খাইছে আৰু ভাইটিৰ ৰুমত খাইছে আইতাই বেলেগ এটা ৰুমত খাইছে আৰু ইফালে মই বেলেগ এটা ৰুমতে খাইছোঁ আৰু ইফালে চাহ খাই মেলি হৈ গ'ল চাহ তাহ খাই পেলাই বহি আছিলোঁ এনেই আৰু অলপ আৰু চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে মা কামত ব্যস্ত আইতা কামত ব্যস্ত কাম মানে ৰন্ধা বঢ়াত ব্যস্ত আৰু ভাইটি তাৰ কামত ব্যস্ত মইনো বোলো অকলেক্ষৰে কি কৰি থাকিম আৰু মোবাইলটো কিমান চাই থাকিম আৰু হয়নে দিনটোতো মোবাইলটো চাই থকাই যায় তো এতিয়া যিহেতু অলপ সন্ধিয়া পৰ মানে ভাবিছোঁ অলপ মোৰ তাত উপন্যাস এখন আছে কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা এইখন মোক দিছিলে মোৰ এজনী ভণ্টিয়ে দিছিলে ভিডিঅ'টো যদি তাই চাই গম পাবই নিশ্চয় মই নামটো মেনশ্যন নকৰোঁ বাৰু আৰু এইখন হৈছে এইখনেই হয় এইখন উপন্যাস তো মই ভাবিছোঁ অলপ পঢ়োঁ আৰু এইখন পৰহিৰ পৰা পঢ়িছোঁ দেই মই আৰু আপোনালোকে ভাবিছে চাগে যে এই একেবাৰে এতিয়া কিয় পঢ়িছে বা একে ভিডিঅ'ত পঢ়া দেখুৱাবলৈ আহিছে কিবা কিবি চাগে ভাবিছে আৰু কিবা কিবি আপোনালোকে মনতে কিন্তু তেনেকুৱা একো মানে কথা নহয় মানে এইটো সময়ত আৰু মই পঢ়িলে হেনো ভাল যিসকলে জানে তেওঁলোকে চাগে নিশ্চয় বুজিছে আৰু যিসকলে বৰ্তমান জনা নাই তেওঁলোকক মই পিছত ক'ম আৰু নেক্সট এটা ব্লগত ভালদৰে ক'ম তো ইমান মানে মোক নিগেটিভ নাভাবিব তো আকৌ লগ পাই আছোঁ ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰা হৈছে আৰু এতিয়া যিহেতু সন্ধিয়া মানে ৰাতিয়ে হৈছে আৰু দিয়কচোন তো আপোনালোকক আকৌ ভাত খোৱা সময়ত লগ পাই আছোঁ দেই আৰু আমাৰ ৰাতিৰ খোৱা বোৱা হৈ গ'ল আৰু খোৱা বোৱা ভিডিঅ' তেনেকৈ দেখুওৱা নহ'লে যিহেতু আজি শাওনৰ প্ৰথমটো সোমবাৰ হয়নে আমাৰ ঘৰত একদম চিম্পল খানা চলিছিলে তো কিনো দেখাম বোলো সেইদেখিয়ে দেখুওৱা নহ'লে আপোনালোকক
আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে মই মনৰ পৰা ধন্যবাদ জনাইছোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ থেংক ইউ ছ' মাছ আৰু নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ আপোনালোকক আজিলৈ বাই বাই থেংক ইউ ফৰ ৱাচিং